নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এফালে সাজি কাচি বহি আছোঁ ভাত খাবলৈ বাকী আছে খাই বৈ লিপষ্টিক কাণফুলি আৰু চেইনডাল পিন্ধি ল'ম তাৰপিছত ঘৰলৈ যাম আজি 30 তাৰিখ কাইলৈ 31 তাৰিখ ভিডিঅ'টো কেতিয়া পাব গম নাপাওঁ বাৰু 31 তাৰিখ পাৰে হৈ যাব হ'লেও সেইখনকে চাব কি কৰোঁ একেবাৰে ঘৰত গৈ লগ পাম আহি পাই গ'লো এয়া দুপৰীয়া সময়ত ভাত পানী খাই বৈ এতিয়া অকণমান ৰ'দতে বহিছোঁ চবেই তাকে আপোনালোকক আগফালে থকা ফুল কিবা দেখুৱাই দিছোঁ ধুনীয়াকৈ ৰ'দ পৰি আছে যে দেখিয়ে ভাল লাগিলে একেবাৰে ৰাতিহে লগ পাইছোঁ আমি চাহ তাহ খাই মেলি 5টা বনালে মানুহজনে সেয়াও খাই বৈ 9টামান বজাত ভাত খাব লৈছোঁ একেবাৰে চিম্পুলকৈ মাংস আৰু ভাত মাংস হ'লেতো অন্য একোৱেই দৰকাৰ নহয় আৰু ইমান ঠাণ্ডা পৰিছে তাকে ৰুমতে খাই ল'লোঁ আজি হৈছে নেক্সট ডে মানে 31 তাৰিখ বছৰৰ শেষ দিনটো আৰু আমি সকলো গা পা ধুই ৰ'দতে বহি আছোঁ তাৰপিছতে এইফালে খাব লৈছোঁ কালি ৰাতিৰে মাংস চব্জি অকণ আছিলে লগতে তেল দিয়া ৰুটি এনেকৈ ৰ'দতে বহি লৈ খাই ল'লোঁ ইমান বেছি ঠাণ্ডা পৰিছে মানে সেইটো কাৰণে ৰ'দতে বহি মানে খোৱা মজাই বেলেগ সকলো ৰ'দতে বহি খালোঁ তাৰপিছতে খালোঁ কমলা এইফালে ৰাতিহে একেবাৰে লগ পাইছোঁ ৰাতি মানে ঘৰলৈ আহিলোঁ মাৰ ঘৰলৈ এইফালে ভাগিনজনীয়ে লুকা ভাকু খেলি আছে দেখিছেনে তাই 2 বছৰ হোৱাই নাই ইমান ফূৰ্তি পাইছে তাই আজি তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ স্মৃতি হিচাপে তাই ডাঙৰ হ'লে চাব পাৰিব ভিডিঅ'বোৰ আৰু তাই অন্নপ্ৰসন্ন ব্লগ এটা দি আছে আপোনালোকে চাব পাৰিব এইফালে বাবাহঁতে ভাইটিহঁতে সকলোৱে জুই ফুৰাই আছে যিহেতু বহুত ঠাণ্ডা পৰিছে মাহঁতে ভিতৰতে ভাত পানী বনাই লাগি আছে তাৰ কাষতে এইফালে মাংস পুৰি থকা হৈছিলে আৰু মাংসখিনি ধুনীয়াকৈ পুৰি হোৱাৰ পিছত তাত একদম নিমখ জলকীয়া লগতে অকণমান চাটনি দি পেলাই এনেকৈ সানি লৈ পেলাই খোৱা আছিলে বহুত টেষ্টি আছিলে ৰাতি সাজত এইফালে আছিলে মাছ ফ্ৰাই লগতে আলু ভাজি মাছৰ পিটিকা এইফালে চালাড এখন আছিলে লগতে আছিলে ফ্ৰেঞ্চবিন গাজৰ আলু ভাজি আৰু ভাত আৰু মাংস এনেকৈ খোৱা হ'ল সকলোৱে মিলিজুলি এইফালে দুকপিমান ফটো লগাই দিছোঁ আপোনালোকক শেষত মৰা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব